Hello everyone, assalamu alaikum. তো আজি বনাব লৈছো আলু কণী দম। আলুখিনি মই ফাৰ্ষ্টতে বইল কৰি থৈছিলো। তো বইল কৰি এই কেৰাহীত আলু নিমখ অলপ আৰু হালধি অলপ দি আলুখিনি গোটা গোটা আছিল কাৰণে ভাঙা নাই আৰু গোটা গোটা বইল কৰি পিছতে কেৰাহীতে এনেকৈ আধা আধা ভাঙি পেলাই ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি আছো। আলুখিনি বইল কৰি ল'লে মানে কি হয় জানেনে, সোনকালে হৈ যায় ন, ভাজাটো সিজাও সোনকালে হয়, ভাজা হয় আৰু ৰঙা হৈ পুৰা এনেকৈ ভাজিব লাগে ৰঙা হোৱালৈকে। ৰঙা হোৱাৰ পিছত ধুনীয়াকৈ উঠাই ল'ব। তাৰপিছত তাতে আপুনি কণীখিনিও ভাজিব পাৰে, কিন্তু মই মানে কণীটো নাখাওঁ কাৰণে কণীখিনি ইয়াত ভাজা নাই, মই বেলেগ পেনতকৈ কণী ভাজি লৈছোঁ। তাৰপিছত ইয়াতে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙা হোৱালৈ, আৰু এইফালে পেন এটা গৰম কৰি তাত কণীখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি লৈছোঁ। দেখিছেনে কণীখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে। কণীখিনিত অকল নিমখ আৰু হালধি অলপ দি পেলাই ভাজিছোঁ, কালাৰটো দেখিছেনে কণীখিনিৰ। তাৰপিছত পেষ্টখিনি এইফালে ৰঙা হৈ গৈছে, ইয়াত আদা নহৰুৰ পেষ্ট অলপ দিছোঁ, দি পেলাই আকৌ ধুনীয়াকৈ ভুনি লৈছোঁ। আলু আৰু কণীটো আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। আৰু এয়া নিমখ দি হালধি, জিৰা গুড়া, জলকীয়া গুড়া আৰু ধনিয়া গুড়া অলপ দিছোঁ, আৰু কাশ্মীৰ ৰেড চিলি পাউডাৰ অলপমান দি পেলাই ধুনীয়াকৈ মছলাখিনি ভুনিব দিছোঁ। বেছি জ্বলা দিয়া নাই কাৰণ ইনাই খাব নোৱাৰিব যে, সেইকাৰণে বেছি মছলা চছলাও দিয়া নাছিলোঁ মই। আৰু ৰাতি হয় যিহেতু সেইকাৰণে বেছি মছলা খোৱা ভালো নালাগে গৰমত, লাইট মছলা দিছিলোঁ। মছলাখিনি ভুনাৰ পিছত আলুখিনি দি পেলাই ধুনীয়াকৈ ভুনিছোঁ। ইয়াত মই বেছি পানী এড কৰা নাই কাৰণ আলু দমতো পানী বেছি দিব হ'লে ভাল লাগিব ন, ঝোল হৈ গ'লে। তো আলুখিনি এনেকৈ ধুনীয়া কৰি অলপ সময় ভুনি তাৰপিছত কণী দি এই কণীৰ বাতিটো যিখিনি অলপ তেল আছিলে সেইখিনি অকণমান পানী দি পেলাই ধুই পেলাই ইয়াতে দি দিছিলোঁ। তাৰপিছত এনেকৈ দি পেলাই ধুনীয়াকৈ ঢাকনিখন মাৰি দিছোঁ। দমতে অলপ সময় দম দি পেলাই তাৰপিছত কচুৰি মেথি অলপ এড কৰিলোঁ ইয়াত গোন্ধটোৰ কাৰণে, আৰু কচুৰি মেথি এড কৰাৰ পিছত ফ্লেভাৰটো বহুত ধুনীয়া হৈ যায়। তো আপোনালোকে এনেকৈ এবাৰ এড কৰি এনেকৈ বনাই এবাৰ খাই চাবচোন। আলু কণী দমটো অতি সোনকালে হৈ যায়, বেছি টাইমো নালাগে, খালি আলুখিনি আৰু কণীখিনি বইল কৰি ল'লে তে মোৰ তৰকাৰী হৈ গ'ল। পিছত তেখেতে আহিলে আজি ডাব লৈ পেলাই, ডাব অনাৰ পিছত এই ৰাতি 8টা বজাত ইনে আৰু ৰাফায়তে ডাব খাবলৈ উৎপাত লগাইছে। সিহঁতৰ পানীখিনি খোৱাৰ পিছত এতিয়া আকৌ নাৰিকলো খাব। তো মই এইটো জাগিৰী পাউডাৰটো অনলাইনৰ পৰা আনিছিলোঁ। পাউডাৰটো বহুত ভাল লাগে, টেষ্টটো ফ্লেভাৰটো চকলেট ফ্লেভাৰৰ নিচিনা হয়। ৰাফায়ত আৰু ইনাই খাই বহুত ভাল পায়, তো আপোনালোকে এইটো আনিব পাৰিব। এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, তো ভাল আছিলে, টেষ্টটো বহুত ভাল হয়। তাৰপিছত এই ডাবৰ পৰা ওলাই যে নাৰিকলখিনি, এইখিনি ইমান ৰাতি যদি সিহঁতে খালে পেট বিষাব, সেইকাৰণে মই কি কৰিলোঁ, অলপ সেই গুড় দি পেলাই নাৰিকলখিনি ধুনীয়াকৈ ভাজিলোঁ, ভাজি পেলাই দিলোঁ। ভাজাখিনি হোৱা হয় নহয় ইনাই আহি গ'ল আকৌ এইখিনি খাবলৈ। তো বিশ্বাস কৰক এইখিনি টেষ্টটো বহুত ভাল লাগিছিলে, সিহঁতেও খাই ভাল পাইছে, ৰাফায়তো বহুত ভাল লাগিছিলে খাই পেলাই। গৰম আছে, ৰখা কি কৰি আছা? কাম কৰি আছা? গৰম আছে দেই নাই। তো আপোনালোকে কেতিয়াবা ডাব আনিলে ডাব খাই ভিতৰৰ নাৰিকলখিনি মানে একদম মালাইটো নহয়, যোনটো অলপ ডাঠ হয় ন, কিন্তু এইটো একো বনাবও নোৱাৰি, সুদাতে খাব লাগে। সেইটো এনেকৈ পিহনা দি পিহি বা কটাৰী দি মিহি মিহিকৈ কাটি এনেকৈ ভাজি খাই চাবচোন এবাৰ। এতিয়া ভাত খোৱাতে হৈছে, এতিয়া নল'বা আৰু না, আৰু এতিয়া ঠাণ্ডা হ'ব লাগিব, তেতিয়া ভাজা হৈ যাব। এতিয়া আকৌ চাইছা পুৰা হেৰি হৈ আছে। এই বাছা তুমি খাবা? তো মোৰ এইখিনি প্ৰিপেয়াৰ কৰোঁতে ৰাতি 10টা বাজিয়ে গ'ল, কিন্তু সিহঁতে তেতিয়াই খাব। আৰু এনেই কৈছিলে কুলফি খাম, কুলফি আইচক্ৰীম খাম। তো মই কুলফিও বনাইছিলোঁ, কিন্তু বনাই থৈছোঁহে, সেইখিনি ফ্ৰিজত থ'বই পৰা নাই কাৰণ গোটেই ৰাতি ফ্ৰিজত থ'লেহে আইচক্ৰীম হ'ব, তাতে এনেই সোৱাদ লাগি গ'ল। খাই বৈ দেখিছেনে ৰাফায়তে, সি যে ইমান উৎপাত কৰে আৰু ইমান বদমাচি কৰে, আৰু ঘৰত মানে আমাৰ পানী থ'ব নোৱাৰি, পানী থ'লে সি পানী পেলাই দিয়ে, দেখিছেনে? খাই বৈ হাত ধুব আহিছা? নামা জলদি নামা। আল্লাহ আল্লাহ ক'ত সোমাই গ'লা তুমি? আহা ওলাই আহা। দেখিছেনে তাক? তাৰ কাৰণে আজিকালি আলমাৰিটো মানে খুলিবই নোৱাৰি, আলমাৰীত গৈ সোমাইটো তাৰ বিচনা বোলে, সেইকাৰণে তাত গৈ তাতে শুৱে, বিচনাখনত গৈ পেলাই শুই থাকে, গোটেই কাপোৰ চাপোৰ পেলাই সেইবিলাক কৰে, মানে কি ক'ম আৰু। তো ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট লগত লগ পাই আছোঁ, বাই বাই।